বিধানসভাৰ ভিতৰতেই বিজেপি বিধায়কৰ চৰম নিকৃষ্ট কাণ্ড। বিধানসভাৰ ভিতৰতেই বিজেপি বিধায়কে চালে ব্লু ফিল্ম। ত্ৰিপুৰাৰ বিধানসভাৰ ভিতৰত ব্লু ফিল্ম চোৱাৰ ভিডিঅ' ভাইৰেল। বিধানসভাত গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ সময়ত বিজেপি বিধায়কে চালে ব্লু ফিল্ম। এইজন বিধায়কে কৰিছে এই নিকৃষ্ট কাণ্ডটো। এই বিধায়কজনৰ নাম হৈছে যাদৱলাল দেৱনাথ। ত্ৰিপুৰাৰ বিধানসভাত চলি আছিল গুৰুত্বপূৰ্ণ আলোচনা আৰু সেই সময়ত ব্লু ফিল্ম চোৱাত ব্যস্ত আছিল এইজন বিধায়ক। বৰ্তমান এই বিধায়কজনৰ এই নিকৃষ্ট কাণ্ডই সকলোকে লজ্জাজনক কৰি তুলিছে। সকলোৱে নিন্দা কৰিছে এই বিধায়কজনক। বৰ্তমান এই বিধায়কজনৰ ওপৰত বিজেপি দলে কি সিদ্ধান্ত লয় সেয়া হৈ পৰিছে অতিকৈ গুৰুত্বপূৰ্ণ।